মিঠা আছেনে চাই লওঁ অলপমান। মিঠা বহুত মিঠা, আমটো টেঙা নাই অলপ। এতিয়া বাকলিখিনি পেলাই দিম। খালেও হয় ধুনীয়া ছাগলীও, তথাপিও নাই পেলাই দিয়াই ভাল হ'ব। এই আমটো কিছুমান মানুহৰ নিচিনা বাহিৰত ইমান ধুনীয়া আৰু ভিতৰত পোকে খোৱা। কিছুমান মানুহ আছে নহয় বাহিৰত খুব ধুনীয়াকৈ মাতিব আপোনাক, মানে এনেকুৱা লাগিব যেন তেওঁৱেই মানে চবতকৈ আপোনাক বেছি ভাল পায়, কিন্তু সেইজনতকৈ শত্ৰু আৰু কোনো নাই। কাৰ কাৰ তেনেকুৱা বন্ধু আছে জনাবচোন। মোৰ কিন্তু বন্ধু নহয়, যি কি নহওক আছে আৰু তেনেকুৱা মানুহ এইখন পৃথিৱীত, সমাজত। বাহিৰত খুব ধুনীয়া, ঠিক মানে এইটো নিচিনাই ক'ব গ'লে, এইটো নিচিনা বাহিৰত খুব ধুনীয়া আৰু ভিতৰত এনেকুৱা। ময়ো কথা এনেকুৱাই, মোকো বেলেগে ভাবিব আৰু ময়ো বেলেগক ভাবোঁ। টেঙা নাই একেবাৰে, খুব ধুনীয়া মিঠা। আৰু এতিয়া ইমান ডাঙৰ আমটোতো অকলে খাব নোৱাৰোঁ, এতিয়া চুনুক মাতিম অলপমান খাই লওঁ আগতে মই, নহ'লে সি যিটো খাব মোতকৈও বেছিকৈ খাই দিব। ইমান ধুনীয়া মিঠা, মানে এনেকুৱা কিছুমান টেঙা আম চাম খালে মানে চকু টকু এনেকুৱা হৈ যায়, এইটো সেনেকুৱা একেবাৰে নাই, খুব ধুনীয়া মিঠা।